নমস্কাৰ, মই দীপিকাই আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল উৰুকা আৰু এইকেইদিন প্ৰায় ব্যস্ত আছিলোঁ, ভিডিঅ' দিয়াও হোৱা নাই। মই ভাবিলোঁ আজি ৰাতিপুৱাতে গা পা ধুই মেলি ৰেডি হ'লোঁ, যিহেতু ভিডিঅ' এটা বনাই লওঁ। আজি পিঠা খুন্দিবলৈ ওলাইছোঁ এতিয়া, আৰু ৰাতিপুৱা হৈ আছে যিহেতু সোনকালে খুন্দি আহোঁগৈ। তাকে আজি হ'ল উৰুকা আৰু আমাৰ পিঠা খুন্দা হোৱাই নাছিলে, যিহেতু তিল পিঠা আজি খুন্দিবলৈ গৈ আছোঁ ৰাতিপুৱাতে। বেটাকো লৈ আহিছোঁ লগত, আৰু এইজনী বা গৈ আছে। বাই যিহেতু সময়ে নাপায় পিঠা খুন্দিবলৈ, আৰু অকলে খুন্দাটো সম্ভৱ নহয়, সেইকাৰণে এইকেইদিন খুন্দাই নাছিলোঁ। আজি আহিছোঁ খুন্দিবলৈ। আৰু আমাৰ এই 30 ঘৰমান মানুহৰ মাজত এটাই ঢেঁকী, ইহঁতৰ ঘৰত। বেছি দেৰি হ'লে ঢেঁকী ভাগত নাপাম, সেইটো কাৰণে ৰাতিপুৱাতে আহি লৈছোঁ। এই ঢেঁকীৰ চাৰিওফালে পাত দি দিছোঁ যাতে পৰি নাযায় পিঠাখিনি। এতিয়া ইয়াত চাউলখিনি দি দিওঁ, আধা আধাকৈ দিওঁ ন, কম কমকৈ। আমাৰ ৰিয়ানে পিঠা চালি আছে। এবাৰ মই ঢেঁকী দিছোঁ, বাই পিঠা চালি আছে, আৰু এইটো আমাৰ পোৱালিটো উঠি দিছে ঢেঁকীতে। এনেই ঢেঁকীটো গধুৰ, আকৌ উঠি দিছে। আমাৰ পিঠা খুন্দা হৈ গ'ল। বৰষুণ দিছে, ছাতি তাতি লৈ পিঠা লৈ মুঠতে ইমান কষ্টকৈ আহিছোঁ আৰু। আমি ঘৰ আহি পালোহি। এয়া মোৰ মিষ্টাৰে এতিয়া মাংস কাটি আছে, গাহৰি মাংস। বৰষুণো দি আছে, বজাৰো কৰিব যাব লাগে, ইমান বৰষুণ নহয় বিহুৰ বতৰত। এয়া গাহৰি মাংস কাটি আছে। কিমান আনিলা মাংস? 2 কেজি। ইয়াত চৰ্বি ন মাংসখিনি? মই ৰং দিছিলোঁ যোৱাকালি বেৰবিলাকত। আধাখৰীয়া হ'ল, এখন বেৰ থাকিয়ে গ'ল ৰং দিবলৈ, সেই আজি দি লওঁ। চবেই চবফালে কামত লাগি আছে। মই দিছোঁ ৰঙৰ কামত লাগি আছোঁ, বাই লাগি আছে চাফাই কামত। এয়া মায়ে লাগি আছে খানাৰ কামত। আলু দিয়া নেকি? মাংস আনিছিলে যিহেতু কেইটামান, এতিয়া ভাত খাবৰ কাৰণে মায়ে ভাজি দিছে। মই ৰং দি আছোঁ, এডোখৰ হৈ গ'ল, এইফালেখন দি আছোঁ। এতিয়া সম্পূৰ্ণ হোৱাই নাই, ভাবিলোঁ ভাত খাই লওঁ। বজিছে, ভোকো লাগিছে, ভাত খাই লৈছোঁ মাংসৰ লগত। এয়া আমাৰ পোৱালিটোও ভাত খাই আছে, মাও ভাত খাই আছে, আমি চবেই ভাত খাই লওঁ এতিয়া। তিল পিঠা কৰিবৰ কাৰণে মই ইয়াত তিলখিনি ভাজি লৈছোঁ, বগা তিল হয়। ধুই মেলি ৰ'দত দিবলৈ ৰ'দ নাই, যিহেতু বতৰটো ডাৱৰীয়া, সেইকাৰণে তিলখিনি ভাজিয়ে লৈছোঁ এনেকৈ। অলপমান মিক্সিত দি ল'লোঁ, আৰু এয়া নাৰিকলৰ গুড়িৰ সৈতে মিক্স কৰি লৈছোঁ। নাৰিকলৰ গুড়ি আৰু গুড়, ইয়াতে মই চেনিও অলপ দিম। এয়া মই চেনিখিনিও অলপমান পিচি ল'লোঁ। কি কৰিবা? চেনিখিনি পিঠা বনাম আকৌ, তিল দিয়া পিঠা। এইখিনি এইদৰে মিক্স কৰি ল'ম। আমাৰ ৰিয়ানে জেতুকা লৈ আছে। কি লৈ আছা? এইফালে মহাদেউকো অকণমান দেখাই দিওঁ আকৌ। লাজ কৰিছে? কোনে লাজ কৰিছে? মহাদেউ। তুমি লাজ কৰিছা নেকি? মই জেতুকা লগাই আছোঁ কাৰণে এনেকৈ কৰিছোঁ। অঁ, তুমি জেতুকা ইমানকৈ নলগাই আৰু বেটা। সেইখনত কেনেকৈ লগাবা? নালাগে এতিয়া লগাবলৈ। আচ্ছা যে দেখা কেলে
কাক দেখিলা এনেকৈ লগোৱা কেলে দিলা আকৌ মই জুইত পিঠা পুৰি আছোঁ আৰু এইটো আমাৰ কচুগুটিয়ে পিঠা খাই আছে কি খাই আছা তিল পিঠা আৰু হাতত সেয়া কি পলিথিন বান্ধি থৈছা জেতুকা লগাইছা আৰু এই এজনীয়ে পিঠা খাই আছে পুৰি আছোঁ এহেঁতি দুটাই খাই আছে মই পুৰি থাকিম তুমি খাই থাকিবা এইটোৰ লগত কেইটা হ'ল ইমানকৈ নাখায় পেট বেয়া কৰিব এয়া মোৰ পিঠা পুৰি ৰেডি এতিয়া আৰু এতিয়া 9টামান বজিলে মই ভাবিলোঁ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ থেংক ইউ বাই বাই